হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আই হোপ সকলোৱে ভালে আছে। মোৰো ভাল। মই পৰিস্মিতা, আপোনালোক সকলোকে মোৰ চেনেল ৰেচিপিজ এণ্ড লিভিঙলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চাম্বাৰৰ ৰেচিপি। আমি ৰেষ্টুৰেণ্টত গ'লে ইডলি, ডোচা বা বৰাৰ লগত চাম্বাৰ খাওঁ। আজি সেই ৰেচিপিয়ে লৈ আহিছোঁ। এতিয়া চাম্বাৰৰ মছলাৰ বাবে আমাক জিৰা, ধনিয়া, চফ, আজৱাইন, ইলাচি, ডাঙৰ ইলাচি, সৰু ইলাচি, লং আৰু ডালচেনি, ৰেড চিলি আপোনালোকে ল'বও পাৰে। মই লোৱা নাই, ৰেড চিলি পাউডাৰ লৈছোঁ। এইখিনি আপোনালোকে ভালদৰে ধুই শুকান কেৰাহীত ভাজি ল'ব। লগতে নৰসিংহৰ পাতো শুকান কেৰাহীত ভাজি মিক্সিত ঠিক এই ধৰণৰ গুড়া কৰি ল'ব। এই মছলাখিনি আমাক 1 চামুচ লাগিব আৰু বাকীখিনি এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'ব। আৰু এতিয়া বগা মাটিমাহ 1 চামুচ, চাউল বুটৰ দালি 1 চামুচ আৰু ৰহৰ দালি 2 চামুচ ভালদৰে ধুই শুকান কেৰাহীত চাউলৰ কালাৰ চেঞ্জ নোহোৱালৈকে আৰু এটা ধুনীয়া স্মেল নহালৈকে আমি ভাজি ল'ব লাগিব আৰু ঠাণ্ডা হোৱাৰ পিছত মিক্সিত এই ধৰণে গুড়া কৰি ল'ব লাগিব। চব্জিখিনি আপোনালোকৰ যি চব্জি ভাল লাগে সেইখিনি ভালদৰে ধুই এই ধৰণে টুকুৰা কৰি কাটি ল'ব আৰু প্ৰেছাৰ কুকাৰত দি দিব। মই ইয়াতে 1 কাপ পানী আৰু টেষ্ট অনুযায়ী নিমখ আৰু আধা চামুচ হালধি দি দিছোঁ। আৰু এতিয়া এইখিনি এটা হুইচেল মাৰিব দি দিম আৰু তাৰপিছত এইখিনি নমাই থ'ম। পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি মিক্সিত গুড়া কৰি লৈছোঁ আৰু এইখিনি মই এটা কেৰাহীত তেল গৰম হ'ব দিছোঁ 2 চামুচ আৰু তাৰপিছত ভালদৰে গৰম হোৱাৰ পিছত এই মিক্সাৰখিনি ঢালি দিছোঁ। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াতে বিলাহী 1 ফাল দি দিছোঁ আৰু বিলাহীখিনিও আমি ভালদৰে ভাজি থাকিব লাগিব যেতিয়ালৈ বিলাহীখিনি গলি নাযায়। আমাৰ বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া আমি চব্জিখিনিও ইয়াতে ঢালি দিম। এতিয়া মই গৰম পানী অলপ দি দিছোঁ আৰু লগতে আমি যিখিনি গুড়া কৰিছিলোঁ মাটিমাহ, চাউল, বুটৰ দালি আৰু ৰহৰ দালিখিনি সেয়া আমি 2 চামুচ ইয়াতে দি দিছোঁ। আপোনালোকে যদি বেছি গোটা বিচাৰে তেতিয়াহ'লে 1 চামুচ আৰু দিব পাৰে আৰু যদি পাতলকৈ বিচাৰে তেতিয়াহ'লে বেছি দিব নালাগে। আৰু লগতে ইয়াতে মই তেঁতেলী আৰু গুড়টো দিছোঁ যাতে টেঙা মিঠা সোৱাদটো আহে। আৰু তাৰপিছত ইয়াতে মই 1/3 টিস্পুন আমচুৰ পাউডাৰ দিছোঁ। যদি আপোনালোকৰ তাত আমচুৰ পাউডাৰ নাথাকে তেতিয়াহ'লে নেমুৰ ৰসো অলপ দিব পাৰে আৰু লগতে জালুকৰ গুড়া অলপ দি দিছোঁ। এতিয়া কেৰাহীটো নমাই থৈছোঁ আৰু এটা কেৰাহীত মই তেল গৰম হ'ব দিছোঁ। মই মিঠাতেল দি দিছোঁ আৰু এতিয়া শুকান জলকীয়া আৰু নৰসিংহৰ পাতখিনি যেতিয়া তেলটো গৰম হৈছে তাৰপিছত মই এইখিনি দি দিছোঁ আৰু লগতে ইয়াতে 1/3 টিস্পুন হিঙো দি দিছোঁ। ইয়াতে মই কেটছৰ হিং ব্যৱহাৰ কৰিছোঁ আৰু লগতে 1/3 টিস্পুন মই ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু তাৰপিছত আমাৰ চাম্বাৰখিনি ঢালি দিছোঁ আৰু এইখিনি ভালদৰে উতল আহিব দিছোঁ আৰু লগতে ইয়াতে 1 চামুচ চাম্বাৰ মছলা দি দিছোঁ। আৰু এয়া হৈ গ'ল আমাৰ চাম্বাৰ। আহক আপোনালোকেও মোৰ লগত চাম্বাৰ খাবলৈ আৰু পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।